নমস্কাৰ জনাইছোঁ আপোনালোকক নাছিৰ আছামিজ ব্লগ ইউটিউব চেনেললৈ। সকলোৰে ভাল আশা কৰোঁ। আজি গৈ আছোঁ জেগা এটালৈ, চাই থাকক আপোনালোককো দেখাম ক'ত গৈ আছোঁ আৰু কিয় গৈ আছোঁ। এতিয়া ওলাই আহিলোঁ জাহাজ বজাৰৰ পৰা গাড়ী লৈ। আহক আপোনালোকক মোৰ লগতে আৰু ভিডিঅ'কেইটা চাই থাকিব, ভাল লাগিব। দেখুৱাই আছোঁ আপোনালোকক। বন্ধুসকল, সেউজীয়া পথাৰখন চাওকচোন, কিমান ধুনীয়া লাগে দেখিবলৈ। এনেকুৱা হৈ থাকিব লাগে 12 মাহে, কিমান ভাল লাগিব যে দেখিবলৈ। এতিয়া আৰু আঘোণ মাহ আহি গ'ল, এই সেউজীয়া পথাৰখন সোণালী কালাৰ ধৰিব, সোণালীৰে পৰিৱৰ্তন হ'ব। কিমান ধুনীয়া লাগিছে পথাৰখন দেখিবলৈ। আপোনালোকে চাওক, আমাৰ গাঁৱৰে এইখন পথাৰ। আমি যিটো জেগাত থাকোঁ দূৰৰ ছাইডে আছে পথাৰ, এইটো ছাইডতো আছে এইবিলাক। মই আপোনালোকক এটা ছাইডতে দেখালোঁ, ঠিক আছে। এতিয়া গৈ আছোঁ। ৰাতিপুৱা যাত্ৰা কৰি বহুত ভাল লাগে। এতিয়াতো ৰাতিপুৱা হৈ থকা নাই বাৰু, প্ৰায় 11টামান বাজিলে চাগে। তথাপিতো আজি নিৰল হৈ আছে ৰাস্তাটো, ক'ব পৰা নাই কি হৈ আছে। মই লৈ গৈ আছোঁ আপোনাৰ টিম্বাৰৰ পৰা কাঠ, আৰু এতিয়া এনেকৈয়ে যাব লাগিব। ইমান ধুনীয়া ধুনীয়া জেগাবোৰ চাওক আপোনালোকেও। আৰু আমাৰ গাঁওখন চাই কেনেকুৱা লাগে সকলোৱে কমেণ্টত জনাব। গাঁওখনৰ কিছু পৰিৱেশ আপোনালোকক দেখাইছোঁ। বেছি দূৰত যোৱা নাই, আজি ওচৰতে আছোঁ। আমাৰ হোজাই ডিষ্ট্ৰিক্ট। আৰু এনেকুৱা আগবাঢ়ি আছোঁ, সকলোৱে চাই থাকক মোৰ ভিডিঅ'টো। আৰু দেখাম আপোনালোকক, আৰু ধুনীয়া ধুনীয়া দৃশ্যবোৰ আছে আমাৰ গাঁৱত, সেইবোৰো আপোনালোকক দেখাব চেষ্টা কৰিম। এতিয়া চাই থাকক বাৰু বন্ধুসকল। আমাৰ এই ৰাস্তাটোৰ সৌন্দৰ্যটো চাওক, ইমান ধুনীয়া লাগে। গছ গছনিৰে ভৰা মাজতো এই পথটো, আৰু এনেকৈ গৈ আছোঁ, আগলৈ গৈ আছোঁ। আপোনালোকক দেখাম বাৰু ক'ত গৈ আছোঁ। চাইডে চাইডে আকৌ খেতি পথাৰ আহি যায় মাজে মাজে, ধুনীয়া ধুনীয়া খেতি পথাৰ, তাৰ মাজতে মানুহৰ ঘৰ। ইমান ধুনীয়া পৰিৱেশৰ জেগাবিলাক আপোনালোকে চাব আহিব। হোজাইলৈ আহিলে দেখা পাব, হোজাইৰে এইবিলাক জেগা। ইমান ধুনীয়া জেগা, চাই লওক আপোনালোকে। ৰাস্তাও ভাল, বেয়া নহয়, কিন্তু আগত অলপ বেয়া আছিলে, আৰু আগত আছে বেয়া, নাই নহয়। কিন্তু মাজত মানে বহুতখিনি জেগা ভাল, আৰু যিখিনি জেগা ভাল সেইখিনি জেগা মই আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। চাই থাকক সকলোৱে। এইবিলাক খেতি পথাৰ, মাজে মাজে ধুনীয়া ধুনীয়া খেতি পথাৰ আছে। এইবিলাক এইটো ছাইডতো আছে খেতি পথাৰ। আপোনালোকে চাই থাকক মোৰ লগতে। মোৰ ভিডিঅ'বোৰ চাই যদি ভাল পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু বন্ধুসকল, আহি পাই গ'লোঁ গণিপুৰ। এইটো পঞ্চায়তৰ ওচৰতে, গণিপুৰ গাঁও পঞ্চায়তৰ মানে ৰাস্তাটোদি সোমাইছোঁ। এতিয়া গৈ আছোঁ জাষ্ট এই যিকেইটা দাদাই মানে বস্তুখিনি লৈছে সিহঁতক চমজাব লাগিবতো। গৈ আছোঁ এতিয়া। আপোনালোকে চাই থাকক মোৰ লগত, মোৰ চেনেল নাছিৰ আছামিজ ব্লগছ চাই থাকিব সকলোৱে। আৰু নাছিৰ আছামিজ ব্লগ চেনেলটো যদি সকলোৰে ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। বন্ধুসকল, মোৰ চেনেলৰ ভিডিঅ'বোৰ চাই ভাল পাব আপোনালোকে। আপোনালোকৰ মনোৰঞ্জনমূলক ভিডিঅ' আৰু গাঁও দেশৰ ভিডিঅ'বোৰ মই ঢালিম বেছিভাগ, আৰু দেখাম। আপোনালোকে চাই থাকক মোৰ লগত মোৰ চেনেলৰ ভিডিঅ'বোৰ। নাছিৰ আছামিজ ব্লগছ ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিছোঁ। থেংক ইউ। আৰু আহি পাই গৈছোঁ
সকলোৱে আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ সকলোৰে পৰিচিতৰ জেগা। এইটো গণিপুৰ গাঁও পঞ্চায়তৰ যিটো ৰাস্তা গৈছে, সেই ৰাস্তাটোদি গৈ আছে আগলৈ। আগত গৈ মাল নমাই আকৌ ৰিটাৰ্ণ হ'ম। চাই থাকক আপোনালোকে মোৰ লগত, দেখুৱাই আছোঁ মই কি কৰিম, ক'ত গৈ আছোঁ আৰু কেনেকৈ আপোনালোকক ভিডিঅ'ত দেখুৱাম। মই বেছি নোৱাৰিলেও অলপ হ'লেও দেখুৱাম বাৰু, গাড়ী চলাই আছোঁ ন। ঠিক আছে, চাই থাকিব আপোনালোকে ভিডিঅ'টো। ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আশা কৰোঁ সকলোৱে চেনেলটোৰ প্ৰতি আগ্ৰহী হ'ব আৰু সকলোৱে মৰম দিব। আৰু বন্ধুসকল, এনেদৰে মালটো নমাই মই ৰিটাৰ্ণ ওলাই আহিলোঁ। এতিয়া গৈ আছোঁ, চাই থাকক আপোনালোকে। এয়া পথাৰৰ মাজে মাজে জোৰোঙা ৰাস্তা, সেউজীয়া পথাৰখনি বোকা নাই, নাই ৰোৱনী দাৱনী খুৱাবলৈ না, ছোৱালীবোৰ চহৰলৈ গুচি যায়। কেনেকুৱা লাগে সকলোৱে জনাব দেই, প্লিজ কমেণ্ট কৰি জনাব সকলোৱে কেনেকুৱা লাগে মোৰ ভিডিঅ'বোৰ চাই।